subscribe the channel and press the bell icon to get more videos. Hello guys, আজি NCERT Beehive ইংৰাজী কিতাপখনৰ এখন poem যিখন হল A Legend of the Northland এইখনৰ বিষয়ে আলোচনা কৰা হ'ব A Legend of the Northland এখন বেলাড হয় বেলাড শব্দটোৰ অৰ্থ হৈছে কেতবৰ সৰু সৰু গল্প that means short stories যিবোৰ চমুকৈ লিখা থাকে গল্পবোৰ আৰু ষ্টাঞ্জাবোৰ সৰু সৰুকৈ লিখা থাকে শৰ্টকৈ লিখা থাকে আৰু যিবোৰ ষ্টাঞ্জাত only 4 লাইনছ থাকে তো আমাৰ যিখন কবিতা দি আছে Legend of the Northland এখন বেলাড হয় আৰু stanjaবোৰ সৰু সৰুকৈ লিখা আছে and there are 4 lines in each and every stanzas তো প্ৰথমত মই কবিতাখনৰ যিটো টাইটেল আছে হেতু মই এক্সপ্লেইন কৰিম তাৰ পিছত সামাৰিটো কোৱাৰ পিছত মই লাইন বাই লাইন এক্সপ্লেইন কৰি আছো তো আশা কৰিম যে আপোনালোকে ভালদৰে শুনিব আৰু বুজিবলৈ চেষ্টা কৰিব তো টাইটেলটো দিয়া আছে A Legend of the Northland legend শব্দটোৰ অৰ্থ হৈছে কেতবৰ গল্প যিবোৰ ট্ৰেডিশনালি আগৰে পৰা মানুহৰ মুখেৰে প্ৰচলিত হৈ আছে that means এটা জেনাৰেশনৰ পৰা আন এটা জেনাৰেশনলৈ যিবোৰ গল্প মানুহৰ মুখেৰে প্ৰচলিত হৈ থাকে সেই গল্পবোৰক লেজেন্ড বুলি কোৱা হয় and here this northland শব্দটোৰ অৰ্থ হৈছে এইটো ঠাই বুজাইছে কোনবোৰ ঠাই যিবোৰ ঠাই North Pole means উত্তৰ মেৰু ওচৰে পাজৰে থকা যিবোৰ অঞ্চল আছে সেই অঞ্চলবোৰক একলগতে Northland বুলি কোৱা হয় Northland কিন্তু কোনো পাৰ্টিকুলাৰলি এখন ঠাইৰ নাম নহয় যেনেকুৱা বম্বে বা দিল্লী এইবোৰ এখন ঠাইৰ নাম হয় কিন্তু Northland মানে কেইবাখনো ঠাই যিবোৰ নৰ্থ পোলৰ ওচৰে পাজৰে আছে তো টাইটেলটোৰ অৰ্থ এইটো হল Northlandৰ যিবোৰ মানুহ বাস কৰে সেই মানুহবোৰৰ যিবোৰ গল্প আছিল ট্ৰেডিশনালি যিবোৰ গল্প এজনে আনজনৰ মুখৰ পৰা প্ৰচলিত কৰি আছিল সেই গল্পবোৰৰ ওপৰত কবিতাখন লিখা হৈছে সেইকাৰণে কোৱা হৈছে A Legend of the Northland আশা কৰিছো টাইটেলটো বুজিব পাৰিছে কবিতাখনৰ সামাৰিটো হল ইয়াত কবিয়ে যিজন কবিৰ নাম হল ফবিকেৰি আমাক নৰ্থলেণ্ডৰ যিবোৰ মানুহ আছে সেই মানুহবোৰৰ প্ৰথমত সেই মানুহবোৰৰ বিষয়ে কৈছে তাৰ পিছত মানুহবোৰ কেনেকৈ তাত জীৱন যাপন কৰে and then সেই নৰ্থলেণ্ডৰ যিবোৰ দিনবোৰ আৰু ৰাতিবোৰৰ কথা আমাক জনাই দিছে তাৰ পিছত এজন ব্যক্তিলৈ কবিতাখন আগুৱাই লৈ গৈছে ব্যক্তিজনৰ নাম ইয়াত দি আছে সেন্ট পিটাৰৰ বিষয়ে ইয়াত কোৱা হৈছে সেন্ট পিটাৰ এজন ব্যক্তি হয় যিজনে জেজাস খ্ৰীষ্টৰ ধৰ্মৰ প্ৰচাৰ কৰি ফুৰে গোটেই পৃথিৱীতে তো এদিনখন সেন্ট পিটাৰে ধৰ্মৰ প্ৰচাৰ কৰি ফুৰোতে দিনৰ শেষৰ ভাগত এটা সুবৰীয়া ঘৰলৈ আহি পাইছিল যিটো ঘৰত এজনী তিৰোতাই বাস কৰিছিল আৰু সেই সময়ত সেই তিৰোতাজনীয়ে পিঠা বনাই আছিল তো সেন্ট পিটাৰ যেটো গোটেই দিন ধৰি খোৱা না আছিল যাৰ ফলত সেন্ট পিটাৰে তিৰোতাজনীৰ পৰা এখন পিঠা বিচাৰিছিল খোৱাৰ কাৰণে কিন্তু তিৰোতাজনীয়ে যথেষ্ট কৃপণ আছিল যাৰ বাবে তিৰোতাজনী এখন পিঠা বনাইছিল কিন্তু সেই পিঠাখন যথেষ্ট সৰু বনাইছিল সেন্ট পিটাৰক দিয়াৰ কাৰণে আৰু বনোৱাৰ পিছত যেতিয়া সেন্ট পিটাৰক দিবলৈ সাজু হৈছিল কিন্তু তেতিয়া তিৰোতাজনী দেখিছিল যে পিঠাখন যথেষ্ট ডাঙৰ সেই কাৰণে তেওঁ পিঠাখন সেন্ট পিটাৰক দিয়া না আছিল আকৌ এখন পিঠা বনাইছিল যিখন আগতকৈ খুবেই সৰু আৰু এখন বনোৱাৰ পিছত যেতিয়া সেন্ট পিটাৰক দিবলৈ গৈছিল সেইখন আকৌ দিয়া না আছিল কাৰণ সেইখনত তাইক যথেষ্ট ডাঙৰ যেন লাগিছিল আৰু তাৰ পিছত তিৰোতাজনীয়ে নিজকে কৈছিল যে মই যেতিয়া এনেকুৱা ধৰণৰ পিঠাবোৰ নিজে খাওঁ তেতিয়া মোক যথেষ্ট ডাঙৰ যেন লাগে আৰু যেতিয়া এনেকুৱা সৰু পিঠাবোৰ মই মানুহক দিবলৈ বিচাৰো তেতিয়া যথেষ্ট ডাঙৰ যেন লাগে তাৰ পিছত তিৰোতাজনীয়ে এখন পিঠাও সেন্ট পিটাৰক দিয়া না আছিল সেন্ট পিটাৰে যথেষ্ট খঙাতুৰ হৈ পৰিছিল আৰু খঙাতুৰ হোৱাৰ পিছত তিৰোতাজনীক অভিশাপ দিছিল আৰু এটা উটপিকাৰ চৰাইত পৰিৱৰ্তন কৰিছিল আৰু তেতিয়াৰ পৰা উটপিকাৰ চৰাইটোৱে গোটেই জংগল বা হাবিত ঘূৰি ফুৰিছিল আৰু খাদ্যখিনি খুজি ঘূৰি ফুৰিছিল তো এইখিনি আছিল কবিতাটোৰ সামাৰি আৰু আশা কৰিছো সামাৰিটো বুজিব পাৰিছে অলপ আইডিয়া আহিছে এতিয়া মই লাইন বাই লাইন এক্সপ্লেইন কৰিলে আপোনালোকে ভালদৰে বুজিব পাৰিব তো এতিয়া মই প্ৰথম ষ্টাঞ্জাটো এক্সপ্লেইন কৰিবলৈ গৈ আছো প্ৰথম ষ্টাঞ্জা লিখা আছে away in the northland where the hours of the day are few and the nights are so long in winter that they can't sleep them through তো প্ৰথম ষ্টাঞ্জাত কোৱা আছে যে নৰ্থলেণ্ডৰ কথা কৈছে দূৰ দূৰণি ঠাইবোৰ যিবোৰ নৰ্থলেণ্ডত আছে সেই ঠাইবোৰৰ কথা আমাক কবিয়ে জনাই দিছে যিবোৰ ঠাইৰ যিবোৰ দিন আছিল দিনবোৰ যথেষ্ট ছুটি আছিল খুবেই কম সময়ৰ দিন আছিল কিন্তু আৰু ৰাতিবোৰ
শীতকালৰ ৰাতিবোৰ যথেষ্ট দীঘলীয়া আছিল আৰু ইমান দীঘলীয়া আছিল যে সিহঁতৰ মানে সেই ঠাইৰ মানুহবোৰ তাক দে বুলি কৈছে দে মানে নৰ্থলেণ্ডত থকা মানুহবোৰৰ কথা হৈছে ডেট দে কেন নট স্লিপ দেম থ্ৰু সেই ঠাইৰ মানুহবোৰ সেই ৰাতিটোৰ টোপনি যাই পেলাইও শেষ কৰিব পৰা নাছিল সো এক নম্বৰ ষ্টেঞ্জাৰ পৰা আমি বুজিব পাৰিলো যে নৰ্থলেণ্ডৰ দিনবোৰ যথেষ্ট ছুটি আছিল আৰু ৰাতিবোৰ খুবেই দীঘলীয়া আছিল আৰু তাত থকা মানুহবোৰ সেই ৰাতিটোৰ টোপনি যাই পেলাইও শেষ কৰিব পৰা নাছিল এতিয়া 2 নম্বৰ ষ্টেঞ্জাৰলৈ মই আগুৱাই গৈছো 2 নম্বৰ ষ্টেঞ্জাৰত লিখা আছে where they harness the swift reindeer to the sledges when it snows and the children look like bear's calf in their funny furry clothes তো 2 নম্বৰ ষ্টেঞ্জাৰত লিখা আছে where means নৰ্থলেণ্ডৰ কথা আছে নৰ্থলেণ্ডত they harness they means নৰ্থলেণ্ডত বসবাস কৰা মানুহসকলৰ কথা কোৱা হৈছে they harness the swift reindeer harness শব্দৰ অৰ্থ হৈছে লাগাম বা এডাল ৰছী যিটো ৰছী বা লাগামে জীৱ জন্তুক লগাই পেলাই সেই ৰছীডাল এখন গাড়ীত লগোৱা হৈছিল আৰু সেই জীৱ জন্তুবোৰে কি কৰিছিল গাড়ীখন টানি লৈ গৈছিল তো হাৰ্নেছ মানে এডাল ৰছী দে হাৰ্নেছ সিহঁতে হাৰ্নেছ ৰছীডাল ব্যৱহাৰ কৰিছিল বা লাগামটো ব্যৱহাৰ কৰিছিল ক'ত দা সুইফ্ট ৰেইনডিয়াৰ সুইফ্ট মিন্স বেগী যিবোৰ বেগেৰে দৌৰিব পাৰে আৰু ৰেইনডিয়াৰ শব্দটোৰ অৰ্থ হৈছে এটা প্ৰজাতিৰ হৰিণ দ্যাট মিন্স বলগা হৰিণ তো কি কৰিছিল সিহঁতে harness mean ৰছীবোৰ বা লাগামবোৰ এই বেগী ৰেইনডিয়াৰ বেগী বলগা হৰিণবোৰক লগাইছিল আৰু সেই ৰছীডাল ক'ত লগাইছিল টু দি স্লেজেছ মানে হল এনেকুৱা এখন গাড়ী যিবোৰ বৰফত জন্তুৰ সাহায্যত টনোৱা হয় তো সেই ৰছীডাল স্লেজেছ গাড়ী আৰু ৰেইনডিয়াৰত লগাই দিছিল when it snows যেতিয়া তাত বৰফ পৰিছিল next line and the children look like bear's calf in their funny furry clothes তো ইয়াত লিখা আছে and the children look like bear's calf আৰু তাত থকা লৰা ছোৱালীবোৰ সৰু সৰু যিবোৰ লৰা ছোৱালী আছিল সেইবোৰক দূৰৰ পৰা দেখিলে কেনেকুৱা দেখা পোৱা গৈছিল bear's calf বিয়াৰ শব্দটোৰ অৰ্থ হৈছে ভালুক and calf means ভালুকৰ পোৱালি দূৰৰ পৰা দেখিলে সেই লৰা ছোৱালীবোৰক ভালুকৰ পোৱালিৰ নিচিনা দেখিবলৈ পোৱা গৈছিল কাৰণ in their funny furry clothes কাৰণ সিহঁতৰ যিবোৰ ক্লোথছ মিন্স ড্ৰেছ আছিল বা পোছাক আছিল সেইবোৰ ভালুকৰ পোৱালিৰ যেনেকুৱা নোম আছিল তেনেকুৱা নোমৰে সজোৱা আছিল পোছাকবোৰ সেই কাৰণে দূৰৰ পৰা দেখিলে সিহঁতক ভালুকৰ পোৱালিৰ নিচিনা দেখিবলৈ পোৱা গৈছিল তো 2 নম্বৰ ষ্টেঞ্জাৰৰ মিনিং এখিনি হল নৰ্থলেণ্ডত থকা মানুহবোৰ বলগা হৰিণ বা ৰেইনডিয়াৰবোৰ ব্যৱহাৰ কৰিছিল স্লেজেছ গাড়ীবোৰ বৰফৰ টনাৰ কাৰণে যাৰ বাবে সিহঁতে হাৰ্নেছ মিন ৰছী এডাল ব্যৱহাৰ কৰিছিল আৰু তাত থকা যিবোৰ লৰা ছোৱালী আছিল সেই লৰা ছোৱালীবোৰ দূৰৰ পৰা দেখিলে কিনে দেখা পোৱা গৈছিল বিয়াৰ্ছ কাপ ভালুকৰ পোৱালিৰ নিচিনা কাৰণ সিহঁতে ভালুকৰ পোৱালিৰ যেনেকুৱা নোম সেই নোমেৰে বনোৱা কাপোৰবোৰ সিহঁতে পৰিধান কৰিছিল যাৰ বাবে সিহঁতক দূৰৰ পৰা দেখিলে ভালুকৰ পোৱালিৰ নিচিনা দেখা পোৱা গৈছিল থাৰ্ড ষ্টেঞ্জাৰত লিখা আছে দে tell them a curious story I don't believe it true and yet you may learn a lesson if I tell the tale to you তো কবিয়ে আমাক ইয়াত কৈছে they tell them they সিহঁতক কৈছিল সিহঁতে মানে কোন সিহঁত মিন্স হল সেইবোৰ দেউতা বা গাৰ্জিয়ান সেইবোৰ গাৰ্জিয়ানক কোৱা আছে যিসকল গাৰ্জিয়ানে সিহঁতৰ লৰা ছোৱালীক গল্প কৈছিল সেইকাৰণে লিখা আছে they tell them গাৰ্জিয়ান সকলে সিহঁতৰ লৰা ছোৱালীক কৈছিল a curious story means অদ্ভুত ধৰণৰ গল্পবোৰ যিবোৰক লেজেন্ড বুলি কোৱা আছিল তো প্ৰথম লাইনত আমি বুজিব পাইলো সেই গাৰ্জিয়ান সকলে সিহঁতৰ লৰা ছোৱালীক অদ্ভুত ধৰণৰ গল্পবোৰ কৈছিল যিবোৰ গল্পৰ কথা কবিয়ে কি কৈছে যে I don't believe it's true কিন্তু কবিয়ে কৈছে যে এনেকুৱা ধৰণৰ গল্পবোৰ কিন্তু মই বিশ্বাস নকৰো next line and yet you may learn a lesson কিন্তু কবিয়ে কৈছে কিন্তু তথাপিও যদি আপোনালোকে এনেকুৱা ধৰণৰ গল্পখিনি পঢ়ে তেনেহলে if I tell the tale to you তেনেহলে আপোনালোকে নিশ্চয় কিবা এটা শিক্ষা পাব lesson means যে শিক্ষা বুলি কৈছে তো থাৰ্ড ষ্টেঞ্জাৰ মিনিংখিনি এইখিনি হল যে কবিয়ে নিজে কৈছে যে সেই ঠাইৰ গাৰ্জিয়ান সকলে নিজৰ লৰা ছোৱালীক এনেকুৱা ধৰণৰ লেজেন্ড মিন্স অদ্ভুত ধৰণৰ গল্পবোৰ কৈছিল কিন্তু কবিয়ে নিজে এনেকুৱা ধৰণৰ গল্পবোৰ বিশ্বাস নকৰে তথাপিও কবিয়ে আমাক কৈছে যদি মই এনেকুৱা ধৰণৰ গল্পবোৰ আপোনালোকক কওঁ তেনেহলে আপোনালোকে নিশ্চয় এনেকুৱা গল্পৰ পৰা এটা শিক্ষা লাভ কৰিব ষ্টেঞ্জাৰ 4 once when the Saint Peter lived in the world below and walked about preaching just as he did you know তো 4 নম্বৰ ষ্টেঞ্জাত কবিয়ে কৈছে once এই সময়ৰ কথা যেতিয়া সেন্ট পিটাৰ কোন হয় সেন্ট পিটাৰ এজন জিজাস খ্ৰীষ্টৰ এপোষ্টল হয় মানে জিজাস খ্ৰীষ্টৰ শীৰ্ষ হয় যিয়ে নেকি পৃথিৱীত
জেজাছ খ্ৰীষ্টৰ বিষয়ে ধৰ্ম প্ৰচাৰ কৰি ফুৰিছিল তো কবিয়ে কৈছে এই সময়ত এই সেইণ্ট পিটাৰে পৃথিৱীত বসবাস কৰিছিল যিজনে জেজাছ খ্ৰীষ্টৰ ধৰ্মৰ বিষয়ে আমাৰ মানুহবোৰৰ মাজত প্ৰচাৰ কৰি ফুৰিছিল and worked upon preaching as just as he did আৰু আপোনালোকে এটো ভালদৰে জানে যে সেইণ্ট পিটাৰ পৃথিৱীখনত কি কৰি ফুৰিছিল তে তেওঁৰ কাম আছিল আমাৰ পৃথিৱীখনত জেজাছ খ্ৰীষ্টৰ ধৰ্মৰ বিষয়ে প্ৰচাৰ কৰি ফুৰিছিল preaching শব্দটোৰ অৰ্থ হৈছে ধৰ্মৰ প্ৰচাৰ কৰা stanza number 5 he came to the door of a cottage in traveling around the earth where a little woman was making cakes and baking them on the hearth তো এটো স্টেঞ্জাত কবিয়ে কৈছে হি মিন্স ইয়ে সেইণ্ট পিটাৰৰ কথা কোৱা হৈছে হি কেম টু দ্য ডোৰ অফ এ কটেজ তো এই সময়ত কি কৰিছিল সেইণ্ট পিটাৰে ধৰ্ম প্ৰচাৰ কৰি কৰি এটা কটেজলৈ আহি পাইছিল ইন ট্ৰাভেলিং ৰাউণ্ড দি আৰ্থ যেতিয়া তেওঁ গোটেই পৃথিৱীত বা গোটেই বিশ্বখনত ধৰ্ম প্ৰচাৰ কৰি ফুৰিছিল তো এদিনাখন তেওঁ এটা কটেজলৈ আহি পাইছিল where a little woman was making cakes আৰু সেই কটেজটোত এজনী তিৰোতা আছিল যিজনে কি কৰিছিল পিঠা সজাই আছিল পিঠা বনাই আছিল and baking them on the hearth means জুই কুৰা বা জুই খলা য'ত নেকি কেৰাহী বা আৰু আকৌ তেনেকুৱা ধৰণৰ পাত্ৰবোৰ ৰাখি কিবা বনোৱা হয় তো তিৰোতাজনে কি কৰিছিল সেই কটেজটোত পিঠা বনাই আছিল হাৰ্টৰ ওপৰত আৰু সেই ঘৰটোত আমাৰ সেইণ্ট পিটাৰে তাত আহি পাইছিল নেক্সট স্টেঞ্জাত লিখা আছে and being faint with fasting for the day was almost done he asked her from her store of cakes to give him a single one তো এটো স্টেঞ্জাত কবি আমাক কৈছে যে সেইণ্ট পিটাৰ যেহেতু গোটেই দিন ধৰি ধৰ্মৰ প্ৰচাৰ কৰি ফুৰিছিল তো ইয়াত লিখা আছে and being faint সেইকাৰণে তেওঁ দুৰ্বল হৈ পৰিছিল faint means দুৰ্বল হৈ যোৱা with fasting শব্দৰ অৰ্থ অনাহাৰে থকা বেছ নাখাই পেলাই থকা সেইণ্ট পিটাৰে গোটেই দিন ধৰি খোৱা না আছিল যাৰ বাবে যথেষ্ট দুৰ্বল হৈ পৰিছিল for the day was almost done আৰু সেই দিনটো প্ৰায় শেষ হোৱাৰ পথত গৈ আছিল মিন্স দিনৰ শেষ ভাগত সেইণ্ট পিটাৰে তিৰোতাজনীৰ কটেজ লৈ আহি পাইছিল আৰু সিদিনা তেওঁ একো খোৱা না আছিল যাৰ বাবে দুৰ্বল হৈ পৰিছিল he asked her from her store of cakes to give him a single one আৰু সেইণ্ট পিটাৰে তিৰোতাজনীক অনুৰোধ জনাইছিল তেওঁ গোটেই দিন ধৰি খোৱা না আছিল যাৰ বাবে তেওঁক যাতে অনুগ্ৰহ কৰি এখন পিঠা দিয়া হয় খাবলৈ এইখিনি তেওঁ অনুৰোধ তিৰোতাজনীক জনাইছিল নেক্সট স্টেঞ্জালৈ আগুৱাই গৈছোঁ ইয়াত লিখা আছে so she made a very little cake but as it baking lay she looked at it and thought it seemed too large to give away এই স্টেঞ্জাৰ জৰিয়তে কবিয়ে আমাক তিৰোতাজনীৰ কৃপণতাৰ বিষয়ে জনাবলৈ চেষ্টা কৰিছিল লগতে তিৰোতাজনী যে কৃপণতাৰ সীমা পাৰ কৰি গৈছে সেইটো আমাক বুজাবলৈ চেষ্টা কৰিছিল যেতিয়া সেইণ্ট পিটাৰে তিৰোতাজনীৰ কটেজ লৈ আহি পাইছিল তেতিয়া তিৰোতাজনীয়ে ঘৰৰ ভিতৰত কেক বনাই আছিল আৰু সেইণ্ট পিটাৰে কেক এখন বিচৰাত তিৰোতাজনী এখন কেক বনাবলৈ যত্ন লৈছিল আৰু বনোৱাৰ পিছত যেতিয়া কেকখন ইফালে সিফালে তিৰোতাজনীয়ে চাইছিল তেতিয়া তিৰোতাজনীক এনেকুৱা লাগিছিল যে কেকখন যথেষ্ট ডাঙৰ সেইকাৰণে বেলেগক দিয়া পৰা নাযাব যদিও কেকখন যথেষ্ট সৰু বনাইছিল তো এইখিনি আমি বুজিব পাৰিলোঁ যে তিৰোতাজনী যথেষ্ট কৃপণ আছিল নেক্সট স্টেঞ্জালৈ আগুৱাই গৈছোঁ ইয়াত লিখা আছে therefore she needed another and still a smaller one but it looked when she turned it over as large as the first had done তো আমি এইখিনি বুজিব পাৰিলোঁ যে লিখকজনে আমাক এই স্টেঞ্জাৰ জৰিয়তে পুনৰ এবাৰ তিৰোতাজনীৰ কৃপণতাৰ বিষয়ে আমাক দেখুৱাবলৈ চেষ্টা কৰিছে প্ৰথমত যেতিয়া কেকখন বনাইছিল তেতিয়া কেকখন ডাঙৰ যেন লাগিছিল সেইকাৰণে পুনৰ এখন কেক বনাবলৈ লৈছিল কিন্তু সেইখন কেক আগতকৈ সৰু বনাইছিল therefore she needed শব্দটোৰ অৰ্থ হৈছে আটা সানি লোৱা আটাটো সানি লোৱাৰ পিছত কেক বনোৱা হয় another তাই আকৌ এখন কেক বনাবলৈ আটা সানি ল'লে and still a smaller one কিন্তু সেইখন কিন্তু আগতকৈ সৰু বনাইছিল but it looked when she turned it over আৰু যেতিয়া কেকখন হাতত লৈ ইফালে সিফালে চাইছিল তেতিয়া কি লাগিছিল as large as the first had done আৰু ইমান ডাঙৰ লাগিছিল যে আগৰখন যিমান ডাঙৰ আছিল তিমানে ডাঙৰ কিন্তু আগতকৈ সৰু এখন বনাই লৈছিল তো এইখিনি বুজিব পৰা গ'ল যে ষ্টেণ্ডাৰ্ড দুটাৰ পৰা যে তিৰোতাজনী যথেষ্ট কৃপণ আছিল আৰু যিমানে সৰু কেক বনাইছিল সিমানে বেলেগক দিওঁতে কেকবোৰ ডাঙৰ যেন তাইক লাগিছিল পিছত স্টেঞ্জালৈ আহিছোঁ ইয়াত লিখা আছে then she took a tiny scrap of dough and rolled it flat and baked it thin as a wafer but she couldn't part with that
এই ষ্টেঞ্জাৰ জৰিয়তে কবি আকৌ এবাৰ তাইৰ কৃপণতাৰ বিষয়ে আমাক জনাই দিবলৈ চেষ্টা কৰিছে ইয়াত লিখিছে she took a tiny scrap of dough tiny শব্দটোৰ অৰ্থ হৈছে নগণ্য কম পৰিমাণৰ scrap means টুকুৰা and dough means যিখিনি আটা সানি ৰখা হৈছে that means সানি ৰখা আটাৰ পৰা কম পৰিমাণৰ সৰু এটা টুকুৰা লৈছিল and কি কৰিছিল and rolled it flat আৰু এইখিনি ৰোল কৰি কৰি চেপটা কৰিছিল কেক বনাৰ কাৰণে and baked it thin as a wafer আৰু এটো বনাইছিল wafer means পাতল কাগজৰ নিচিনা পাতল এখন কেক বনালে but she couldn't part with that কিন্তু সেই কেকখনো তাই তেওঁক নিদিলে কাৰণ তাইৰ কাৰণে এখন কেকো যথেষ্ট ডাঙৰ যেন লাগিছে গতিকে এইখিনিয়ে বুজিব পাৰিলো যে যিমানে সৰু কেক বনালে কিন্তু কেকবোৰ তাইৰ কাৰণে যথেষ্ট ডাঙৰ যেন লাগে সেই কাৰণে কেকবোৰ সেন্ট পিটাৰক দিব নোৱাৰিলে বা নিদিলে পিছৰ ষ্টেঞ্জাটো for she said my cakes that seem too small when I eat of them myself are yet too large to give away so she put them on the shelf এই ষ্টেঞ্জাত কোৱা হৈছে যে for she said এতিয়া তিৰোতাজনীয়ে নিজকে কৈছিল কি কৈছিল my cakes that seem too small মোৰ কেকবোৰ খুবেই সৰু যেন লাগে when যেতিয়া I eat of them myself যেতিয়া মই নিজে কেকবোৰ খাওঁ are yet too large to give away কিন্তু সেইবোৰ কেক যদি মই বেলেগক দিব বিচাৰো বা দিবলৈ যাওঁ তেতিয়া সেই কেকবোৰ কিন্তু যথেষ্ট ডাঙৰ যেন লাগে so she put them on the shelf সেই কাৰণে কেকবোৰ সেন্ট পিটাৰক নিদিলে আৰু কেকবোৰ লৈ যাই পেলাই শেলফত ৰাখিলে আৰু এখন কেকো সেন্ট পিটাৰক নিদিলে পিছৰ ষ্টেঞ্জালৈ আহিছো ইয়াত লিখা আছে then good Saint Peter grew angry for he was hungry and faint and surely such a woman was enough to provoke a saint এই ষ্টেঞ্জাত কোৱা হৈছে যেহেতু তিৰোতাজনীয়ে এখনো কেক সেন্ট পিটাৰক দিয়া না আছিল আৰু তেওঁ গোটেই দিন ধৰি ধৰ্মৰ প্ৰচাৰ কৰি ফুৰিছিল যাৰ বাবে তেওঁ যথেষ্ট ভোকাতুৰ হৈ পৰিছিল সেই কাৰণে সেন্ট পিটাৰে কি হল then good Saint Peter grew angry তেওঁ যথেষ্ট খঙাতুৰ হৈ পৰিল grew angry means খঙাতুৰ হৈ পৰা for he was hungry and faint কারণ তাই যথেষ্ট ভোকাতুৰ hungry means ভোকাতুৰ and faint means দুৰ্বল হৈ যোৱা that means ভোকত কাতল হৈ যোৱা and surely such a woman আৰু নিশ্চয় তেনেকুৱা ধৰণৰ এজনী তিৰোতাই was enough to provoke a saint enough means যথেষ্ট and provoke means খং তুলি দিয়া a saint means তেনেকুৱা সেন্ট পিটাৰ নিচিনা মানুহজনক সন্ন্যাসী বা সাধু মানুহবোৰক খং তুলি দিয়া যথেষ্ট অৰিহণা যোগাইছে বুলি সেন্ট পিটাৰে প্ৰকাশ কৰিছে পিছৰ ষ্টেঞ্জালৈ আহিছো ইয়াত লিখিছে and he said you are far too selfish to dwell in a human form to have both food and shelter and fire to keep you warm তো এইটো ষ্টেঞ্জাত আমি বুজিব পাৰিলো যে সেন্ট পিটাৰ যথেষ্ট খঙাতুৰ হৈ পৰিছে যাৰ বাবে তেওঁ এতিয়া ক'লে he said he means yes সেন্ট পিটাৰ বুজাইছে তেওঁ ক'লে you are far too selfish তুমি খুবেই কৃপণতামক দেখুৱালা to dwell in a human form dwell means live means বসবাস কৰা তুমি human form means মানৱ জীৱন ৰূপত লৈ পেলাই তুমি ইয়াত জীয়াই থাকিব নোৱাৰা তাৰ কোনো অধিকাৰ তোমাৰ নাই to have both food and shelter আৰু লগতে খাদ্য বস্তু আৰু আশ্ৰয়স্থল থকাৰো তোমাৰ কোনো অধিকাৰ নাই and fire to keep you warm আৰু জুইও তোমাৰ কাৰণে কোনো প্ৰয়োজন নাই যিখিনি জুইয়েদি তুমি তোমাৰ নিজকে warm means উষ্ণ means গৰম কৰি ৰাখিব পাৰা means জুইখিনিৰ সাহায্যত তুমি জীৱন যাপন কৰিব পাৰা যদিও এইবোৰ বস্তু মানুহৰ কাৰণে ভগৱানে দিছে তথাপিও তুমি এইবোৰ বস্তু ব্যৱহাৰ কৰাৰ কোনো অধিকাৰ নাই এইখিনি কথা সেন্ট পিটাৰে তিৰোতাজনীক ক'লে পিছৰ ষ্টেঞ্জালৈ আগুৱাই গৈছো ইয়াত লিখা আছে now you shall build as the birds do and shall get your scanty food by boring all day in the hard dry wood তো এই ষ্টেজত আমি বুজিব পাৰিলো যে সেন্ট পিটাৰে যথেষ্ট খঙাতুৰ হৈ পৰিছিল তিৰোতাজনীৰ ওপৰত যাৰ ফলত এনে ধৰণৰ কথা কৈছিল তাইক যে you shall build as the birds do and shall get your scanty food scanty শব্দটোৰ অৰ্থ হৈছে কম পৰিমাণৰ নগণ্য means অলপ তো ইয়াত কৈছে যে তুমি এতিয়া চৰাইৰ নিচিনাকৈ জীয়াই থাকিব লাগিব তেনেকুৱা জীয়াই থকাৰ কাৰ্য তুমি কৰিছা কাৰণ মোৰ লগত অলপ আগত যিখিনি কৃপণতা তুমি দেখুৱালা তুমি নগণ্য পৰিমাণৰ খাদ্য বস্তু মোক দি পেলাই পিছত দিয়া নাছিল যাৰ বাবে এতিয়া তুমি চৰাই হৈ জীয়াই থকাৰ উপযোগী হৈ পৰিছা আৰু যাৰ বাবে চৰাই যেনেকৈ জীয়াই থাকে কম পৰিমাণৰ খাদ্য বস্তু খাই পেলাই তেনেকৈ তোমাৰ জীয়াই থাকিব লাগিব কেনেকৈ বাই boring শব্দটোৰ অৰ্থ হৈছে ফুটা কৰি পেলাই all day গোটেই দিন ধৰি means গোটেই দিন ধৰি ফুটা কৰি থাকিব লাগিব in the hard means কঠিন
ড্রাই উড ড্রাই শব্দ যে শুকান উড মিন্স কাঠ বা গছ শুকান কাঠ বা গছবোৰত তোমাৰ কম পৰিমাণৰ খাদ্য বস্তুবোৰ বিচাৰি ফুৰিব লাগিব আৰু কাঠবোৰ ফুটা কৰি থাকিব লাগিব আৰু তাৰ পিছত অলপ পৰিমাণৰ খাদ্য বস্তু গোটেই দিন ধৰি সংগ্ৰহ কৰিব লাগিব আৰু তোমাৰ জীৱন যাপন কৰিব লাগিব এটা চৰাই হিচাপত কাৰণ তুমি মানৱ জীৱনত মানুহ হৈ থকাৰ যোগ্যতা হেৰুৱাইছা পিছৰ ষ্টেঞ্জালৈ আহিছো ইয়াত লিখা আছে দেন up she went through the chimney never speaking a word and out of the top flew a woodpecker for she was changed to a bird তো এই ষ্টেঞ্জাত আমি বুজিব পাৰো যে সেইন্ট পিকাৰে তাইক অভিশাপ দিছিল আৰু উডপিকাৰ নামৰ এটা চৰাইত পৰিৱৰ্তন অলৰেডি কৰি দিলে এতিয়া চৰাইটো কি কৰিলে she went through the chimney এতিয়া তাই চিমনি দি গুছি গল চিমনি শব্দটোৰ অৰ্থ হল মই ছবিত দি দিছো আপোনালোকে দেখিলে গম পাব এখন খোলা ঠাই যেটো ৰান্না ঘৰত ৰখা হয় যেটো ঠাইয়েদি বতা বা ধোঁৱাবোৰ ওলাই যোৱাত সহায় হয় তো এনেকুৱা এখন ঠাইয়েদি চৰাইটো গুছি গল মিন্স তাই ওপৰেদি উৰি গল নেভাৰ স্পিকিং এ ওয়ার্ড কোনো ধৰণৰ কথা নকৈ পেলাই সেই খোলা ঠাইখনেদি তাই ওপৰেদি গুছি যাবলৈ ধৰিলে and out of the top flew a woodpecker এতিয়া আমি দেখিলো যে এই উপৰেদি যিখিনি খোলা ঠাই আছিল উপৰেদি এটা উডপিকাৰ নামৰ চৰাই উৰি যোৱা অৱস্থাত আমি দেখা পালো for she was changed to a bird because তাইক অভিশাপ দি পেলাই সেইন্ট পিটাৰে এটা উডপিকাৰ চৰাইত পৰিৱৰ্তন কৰিলে আৰু যিটো চৰাই এই উপৰেদি চিমনি নামৰ খোলা ঠাইখিনি দি উপৰেদি উৰি গল নেক্সট ষ্টেঞ্জা she had a scarlet cap on her head and that was left the same but all the rest of her clothes were burnt black as a coal in the flame yet flame mane juyok bujua hoise to ki hol yat she had a scarlet cap on her head to jetia teuta joniye manav jibon dharon kori asil tetia tair murot eta tupi asil cap means tupi aru jitu rong asil ronga rongor scarlet shobdoto ortho hoche bright red means ujjol ronga rongor eta tupi asil and that was left the same jetia taik উডপিকাৰ চৰাইত পৰিৱৰ্তন কৰা হৈছিল অভিশাপ দি পেলাই তেতিয়া কিন্তু টায়াৰ মূৰৰ যেটো টুপি আছিল হেতু কিন্তু নষ্ট হোৱা নাই বা তাত পৰিও থকা নাই যেতিয়া উডপিকাৰ চৰাই হৈ উৰি গৈছিল তেতিয়া সেই চৰাইটোৰ মূৰতো ৰঙা ৰঙৰ এটা টুপিৰ নিচিনা আছিল but all the rest of our clothes are burned black as a coal in the flame কিন্তু টুপিটোৰ বাহিৰত বাকি যিমানখিনি ক্লথ তিওতাজনী শৰীৰত আছিল গোটেইখিনি জুইত পৰি ব্ল্যাক মিন্স কয়লাৰ নিচিনা কলা হৈ গল দ্যাট মিন্স পৰি ছাই হৈ গৈছিল তো এইখিনি বুজিব পালো যে তাই উডপিকাৰ চৰাইত পৰিৱৰ্তন কৰাৰ লগে লগে শৰীৰত থকা গোটেইখিনি কাপোৰ তাই জুইত পৰি পেলাই কয়লাৰ নিচিনা কলা ছাই হৈ গৈছিল আৰু তাইৰ মূৰত যেটো ৰঙা টুপি আছিল হেতু কিন্তু পৰি যোৱা না আছিল হেতু চৰাই হিচাপত চৰাইৰ মূৰত এটা ৰঙা ৰঙৰ টুপিৰ নিচিনা হে আছিল আৰু হেতু লগত লৈ পেলাই হেতু এটাজনী চৰাই ৰূপত লৈ ওপৰেদি উৰি গৈছিল It is the last stanza of the poem and every country school boy has seen her in the wood where she lives in the trees till this very day boring and boring for good means zero color babe yat likha hoise every country school boy that means hokolobor dekhor ba hokolobor thaior schoolor jibo lora swale asil hei hokale ki korisil has seen her in the wood jetia ei woodpecker soitok gosot ba jongolot wood means yes gos ba jongol ba habi kota koa aise jote dekisil তাতে চৰাইটোক হিয়তে খেদি ফুৰিছিল কাৰণ হিয়তে ভালদৰে বুজি পাইছিল বা জানে যে এই উডপিকাৰ চৰাইটো এখামত এজনী তিৰোতা আছিল যিয়ে যথেষ্ট কৃপণ আছিল আৰু সেইন্ট পিটাৰ নামৰ ব্যক্তিজনে হেতক চৰাইত পৰিৱৰ্তন কৰিছিল সেই কাৰণে হিয়তে চৰাইটোক খেদি ফুৰিছিল where she lives in the trees till these very days আৰু সেই চৰাইটো তেতিয়াৰ পৰা যিদিনাখন চৰাইত পৰিৱৰ্তন কৰা হৈছিল তেতিয়াৰ পৰা গছে গছে চৰাইটো হাবিয়ে জংগলে ঘূৰি ফুৰিব লগা হৈছিল boring for good আৰু চিৰকালৰ বাবে খাদ্য বিচাৰি পেলাই সেই ঠাইবোৰত সেই গছবোৰত ঘূৰি ফুৰিব লগা হৈছিল boring শব্দৰ অৰ্থ হৈছে ফুটা কৰি গছত ফুটা কৰি পেলাই কম বা নগণ্য পৰিমাণৰ খাদ্য বস্তু সংগ্ৰহ কৰাৰ অৰ্থে গোটেই দিনটো বা চিৰকালৰ বাবে তেনেকৈ জীয়াই থাকিব লগা হৈছিল সেই উডপিকাৰ চৰাইটো তো এইখিনি আছিল কবিতাটোৰ শেষ অংশ কবিতাখনৰ পৰা কবি ফবি কেৰিয়ে আমাক এইখিনি ক'ব বিচাৰিছে যে বা আমি এইখিনি শিক্ষা লাভ কৰিলো যে আমি মানৱ জীৱনত জন্মগ্ৰহণ কৰি পেলাই মানুহৰ নিচিনা হৈ জীয়াই থকা উচিত আমাৰ থকা বস্তুবোৰ সকলোৰে লগত ভাগ বতৰাই বা শেয়াৰ কৰা উচিত আৰু আমাৰ মনত কেতিয়াও কৃপণতা ভাৱ থকা উচিত নহয় এইখিনি আমি কবিতাখনৰ জৰিয়তে শিক্ষা লাভ কৰিলো গতিকে আজিলৈকে এইখিনিয়ে ধন্যবাদ